হেল্ল' বন্ধুসকল, মই ভাস্কৰ। তোমালোকে চাই আছা ব্ৰাইট আছাম। বন্ধুসকলে বৰ্তমান 16 বছৰীয়া সৰু ল'ৰা এটাৰ পৰা আৰম্ভ কৰি 60 বছৰীয়া ডাঙৰ ককা এজনলৈ সকলোৱে ডেইলি লাইফত হোৱাটছআপ ব্যৱহাৰ কৰে। কিন্তু হোৱাটছআপত কিছুমান আচৰিত ধৰণৰ ফিচাৰ্ছ লুকাই আছে, সেইবোৰ বিষয়ে আপুনি জানেনে? এই ফিচাৰবোৰ যদি আমি ডেইলি লাইফত ব্যৱহাৰ কৰোঁ তেনেহ'লে হোৱাটছআপৰ যি ডেইলি ইউজ ইয়াক আৰু অলপ ইণ্টাৰেষ্টিং আৰু অলপ ইউনিক কৰি তুলিব পাৰোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকলৈ 5টা আচৰিত ধৰণৰ ফিচাৰ্ছ আনিছোঁ, যাক আপোনালোকে ব্যৱহাৰ কৰি ডেইলি লাইফত আপুনি হোৱাটছআপৰ যি ব্যৱহাৰ তাক আৰু অলপ ইণ্টাৰেষ্টিং কৰি তুলিব পাৰিব। যদি আপোনালোকে এই ফিচাৰটোৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, চাওক ভিডিঅ'টোত কি আছে। বন্ধুসকল, তোমালোকে যদি হোৱাটছআপৰ ডেইলি টেক্সট ফৰ্মেট অৰ্থাৎ এতিয়া যেনেকৈ হাইটো যিটো ফৰ্মেটত আছে সেই ফৰ্মেটত যদি টেক্সট কৰি যদি ব'ৰ হৈছে তেনেহ'লে তোমালোকৰ বাবে এইটো সুখবৰ। বৰ্তমান হোৱাটছআপত 4টা বিভিন্ন ষ্টাইলতে তোমালোকে টেক্সট মেছেজ কৰিব পাৰা। উদাহৰণস্বৰূপে তোমালোকে বল্ড, ইটালিক, ষ্ট্ৰাইক থ্ৰ' বা মনো স্পেচ এই 4টাৰ ৱে দি তোমালোকে এজনে আনজনৰ লগত কনভাৰ্চেশ্যন কৰিব পাৰা। উদাহৰণস্বৰূপে তোমালোকে যদি ষ্টাৰ টিপি তোমালোকৰ মেছেজ টিপি আকৌ যদি ষ্টাৰ টিপা তেনেহ'লে সেই মেছেজটো হৈ যাব বল্ডলৈ। তাৰোপৰি তোমালোকে যদি আণ্ডাৰস্ক'ৰ দি আকৌ যদি তোমালোকৰ যিকোনো মেছেজ ক্লিক কৰি যদি তোমালোকে আণ্ডাৰস্ক'ৰ দিয়া তেনেহ'লে সেই মেছেজটো হৈ যাব ইটালী। তাৰোপৰি তোমালোকে যদি এই চিনটো ব্যৱহাৰ কৰি এনেধৰণে যদি তোমালোকে দিয়া তেনেহ'লে এই তোমালোকৰ মেছেজটো হৈ যাব ষ্ট্ৰাইক থ্ৰ' ষ্টাইলত। তাৰোপৰি তোমালোকে যদি এই চিনডাল যদি 3বাৰ ক্লিক কৰি তোমালোকৰ মেছেজটো লিখি আকৌ যদি 3বাৰ দিয়ে তেনেহ'লে এই মেছেজটো হৈ যাব তোমালোকৰ মনো স্পেচ ষ্টাইলত তোমালোকৰ থ্ৰুৱে এই মেছেজখিনি এনেধৰণে কনভাৰ্ট কৰিব। তাৰোপৰি যদি তোমালোকে ইমানখিনি লিখিবলৈ টান পোৱা তেনেহ'লে তোমালোকৰ মেছেজটো লিখিলে তাৰ মেছেজটো চিলেক্ট কৰা, তাৰপিছত ইয়াত 3টা ডট দেখিছে, এই 3টা ডটত ক্লিক কৰা, তাৰপিছত তোমালোকৰ ইয়াত ফৰ্মেটকেইটাৰ নাম আহি যাব। তোমালোকে যোনটো ফৰ্মেটত ক্লিক কৰা সেই ফৰ্মেটটো ষ্টাইলত হৈ যাব। মই উদাহৰণস্বৰূপে তোমালোকক ষ্ট্ৰাইক থ্ৰ' কৰি দিছোঁ, তেনেহ'লে চোৱা তোমালোকৰ মেছেজটো এনেদৰে ষ্ট্ৰাইক থ্ৰ' হৈ যাব। তাৰোপৰি তোমালোকে যদি এটা মেছেজ যদি 2-3টা ফৰ্মেটত লিখিব পাৰা, উদাহৰণস্বৰূপে লিখিব পাৰা ষ্টাৰ লিখি তোমালোকে এইডাল দিয়া, তাৰপিছত তোমালোকে হাই লিখা, আকৌ ছেম কৰা, দেখিছা তোমালোকে ইটালিক হৈ গ'ল। তাৰোপৰি ষ্ট্ৰাইকটো এনেধৰণে তোমালোকে মেছেজৰ যি ফৰ্মেট হয় এই ফৰ্মেটবোৰ চেঞ্জ কৰি এজনে আনজনৰ লগতে যি কনভাৰ্চন তাক আৰু অলপ ইণ্টাৰেষ্টিং কৰিব পাৰিবা। ইয়াৰ পিছৰ ফিচাৰ্ছটোৱে হৈছে হোৱাটছআপৰ ফিংগাৰপ্ৰিণ্ট লক। বৰ্তমান সময়তে তোমালোকৰ হোৱাটছআপত ইনবিল্ট হোৱাটছআপ ফিংগাৰপ্ৰিণ্ট লক আহি গৈছে। ইয়াক এনেবল কৰিবলৈ তোমালোকে ছেটিঙত যোৱা, ছেটিঙত গৈ একাউণ্টত গৈ প্ৰাইভেচিত যদি যোৱা, তাৰপিছত তলতে তোমালোকে দেখাব পৰা যায় ফিংগাৰপ্ৰিণ্ট লক। ইয়াত গৈ তোমালোকৰ ঠাইত এনেধৰণে থাকিব। ইয়াক এনেবল কৰিবলৈ তোমালোকে এবাৰ ফিংগাৰপ্ৰিণ্ট কনফাৰ্মেশ্যন কৰিব লাগিব, তাৰপিছত তোমালোকৰ তাত ফিংগাৰপ্ৰিণ্টটো অট'মেটিকেলি লক হৈ যাব। ইয়াত ইমিডিয়েটলি আফটাৰ 1 মিনিট আফটাৰ 30 মিনিটছ, অৰ্থাৎ এবাৰ হোৱাটছআপটো অন কৰাৰ পিছত তাৰ কিমান সময় পিছতে হোৱাটছআপটো আকৌ লক হ'ব। তাৰ কথা হৈছে ইয়াত তোমালোকে ইমিডিয়েটলি দিব পাৰা, আফটাৰ 1 মিনিটো দিব পাৰা, আফটাৰ 30 মিনিটছো দিব পাৰা। এনেধৰণে তোমালোকে কোনো থাৰ্ড পাৰ্টি ব্যৱহাৰ নকৰাকৈ হোৱাটছআপৰ যোগেদি তোমালোকে যি হোৱাটছআপৰ যি প্ৰাইভেচি আছে তাকে ছিকিউৰ কৰিব পাৰা। বন্ধুসকল, ইয়াৰ পিছৰ ফিচাৰ্ছটো হৈছে যে যদি তোমালোকে নজনা যে তোমালোকৰ ডাটা হোৱাটছআপৰ কোনটো গ্ৰুপে বা কোনে বেছিকৈ খৰচ কৰে ডেইলি, তেনেহ'লে তোমালোকে বৰ্তমান সময়ত সেইটো জানিব পাৰিবা। ইয়াৰ বাবে তোমালোকে আকৌ ছেটিঙত যোৱা, ছেটিঙত গৈ তোমালোকে ডাটা এণ্ড ষ্ট'ৰেজত যদি চোৱা, ইয়াত তোমালোকৰ নেটৱৰ্ক ইউজ বুলি থাকিব। ইয়াত তোমালোকে কিমান MB তোমালোকে কলত শেষ কৰিছা, মিডিয়াত কিমান হৈ আছে, ষ্টেটাছত তোমালোকে কিমান MB খৰচ কৰিছা, আজিলৈকে সকলোখিনি ডিটেইলছ ওলাই যাব। তাৰোপৰি তোমালোকে যদি ইয়াত চোৱা, আজিলৈকে তোমালোকে কাৰ লগত কিমান MB কথা পাতিছা, সকলোবোৰ ইয়াত ডিটেইলছ তোমালোকৰ আহি যাব। ইয়াৰ জৰিয়তে তোমালোকে সেই গ্ৰুপ বা সেই মানুহটোকে ক'ব পাৰিবা যে তোমাৰ লগত ইমানখিনি মই MB আজিলৈকে খৰচ কৰিলোঁ বুলি। ইয়াৰ পিছৰ ফিচাৰ্ছটো হৈছে যদি তোমালোকে ৰাতি দেৰিলৈকে লং কনভাৰ্চেশ্যন কৰা, অৰ্থাৎ তোমালোকৰ চন্যু মন্যুৰ লগত যদি তোমালোকে লং কনভাৰ্চেশ্যন কৰা বা আন লগৰ লগতে যদি তোমালোকে লং ৰাতি কনভাৰ্চেশ্যন কৰা আৰু ওচৰৰ কাৰোবাক যদি ডিষ্টাৰ্ব কৰিব নিবিচাৰা যে কোনোবাই জানে যে তুমি কাৰোবাৰ লগত মেছেজ কৰি আছা,
তাৰ বাবে হোৱাটছএপৰ যি কুলুং কুলুং যি মেছেজ অহাৰ প্ৰতি যে কুলুং কুলুং যিটো শব্দ আহে এই শব্দটোকো বৰ্তমান তুমি নাইকিয়া কৰিব পাৰা। ইয়াৰ বাবে তোমালোকে ছেটিঙত যোৱা, ছেটিঙত গৈ নটিফিকেশ্যনত যোৱা, ইয়াত চোৱা তোমালোকে কনভাৰ্চেশ্যন টোনছ অৰ্থাৎ তোমালোকৰ যি মেছেজ আহিলে যে কোনকৈ যে মাত দিয়ে এই মাতটোক তোমালোকে বৰ্তমান এইটো প্ৰথমে তোমালোকে এনেবল থাকিব, ইয়াক ডিছেবল কৰি তোমালোকৰ সেই মাতটো তোমালোকে নাইকিয়া কৰিব পাৰা। কিন্তু কিছুমানে ইয়াক ভাল পায়, মেছেজ আহিলে এইটো কুলুং কুলুং যি শব্দটো আহে যে মেছেজ আহিছে বুলি যে হোৱাটছএপে যিটো নটিফিকেশ্যন দিয়ে তাকো তোমালোকে বৰ্তমান অন অফ কৰিব পাৰা। বন্ধুসকল আজি আমাৰ এই ভিডিঅ'টোৰ শেষ আৰু চবতকৈ ইম্পৰ্টেণ্ট ফিচাৰ্ছটো হৈছে টু ষ্টেপ ভেৰিফিকেশ্যন। বন্ধুসকল বৰ্তমান সময়তে হোৱাটছএপৰ পৰা বিভিন্ন ধৰণেৰে প্ৰাইভেচি লিক হোৱা দেখা যায় আৰু ইয়াৰ বাবে হোৱাটছএপে ইনবিল্ট কিছুমান প্ৰাইভেচি দিয়া আছে, কিন্তু আমি নজনাৰ বাবে ইয়াক আমি ব্যৱহাৰ নকৰোঁ। বন্ধুসকল যদি তোমালোকে ছেটিঙত গৈ একাউণ্টত যোৱা তেতিয়াহ'লে তোমালোকে ইয়াত টু ষ্টেপ ভেৰিফিকেশ্যন বুলি এটা অপশ্যন পাবা। যদি ইয়াত তোমালোকে ক্লিক কৰা ইয়াত তোমালোকৰ এনেবল কৰা এটা অপশ্যন থাকিব। ইয়াত তোমালোকে কি হয় 6টা ডিজিট দি 6টা নাম্বাৰ দি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। মই জাষ্ট তোমালোকৰ এক্সাম্পলৰ বাবে দেখাই দিছোঁ এনেধৰণে তোমালোকে যেতিয়া এটা 6টা ডিজিটৰ এটা পাছৱৰ্ড ক্লিক কৰিব তাৰপিছত তোমালোকক এটা ইমেইল খুজিব। এই ইমেইলটো হোৱাটছআপ কোডৰ ভেৰিফিকেশ্যন কৰিবা, তেনেহ'লে তোমালোকৰ যি হোৱাটছআপটো হয় ইয়াত আগতকৈ যিমান আছে তাতকৈ 90% বেছি সুৰক্ষিত হৈ পৰে। একচুৱেলি এইটোৱে কাম কেনেদৰে কৰে, যেতিয়া তোমালোকৰ নাম্বাৰ কোনোবাই যেতিয়া তোমাৰ একাউণ্টটো খুলিব ট্ৰাই কৰিব আৰু যদি কিবা এটা উপায় যদি তোমালোকৰ ভেৰিফিকেশ্যন কোডটো যদি তেওঁলোকে একচেছ কৰি লয় তেতিয়াও তেওঁলোকে এই 6টা তোমালোকে যি ডিজিটৰ নাম্বাৰ পাছৱৰ্ড দিছিলা এই পাছৱৰ্ডটো আৰু ইমেইলটো যেতিয়ালৈকে তেওঁলোকৰ মোবাইলত ক্লিক নকৰিব তেতিয়ালৈকে তোমালোকৰ হোৱাটছআপটো অন কৰিব নোৱাৰিব, যাৰ জৰিয়তে তোমালোকৰ যি প্ৰাইভেচি আছিলে এই প্ৰাইভেচিটোৰ বহুত পৰিমাণে সুৰক্ষিত হৈ থাকিব। গতিকে বৰ্তমান সময়তে মই ভাবোঁ সকলোৱে টু ষ্টেপ ভেৰিফিকেশ্যনটো এনেবল কৰি থোৱাটো অতিকৈ জৰুৰী। আজিৰ বাবে ইমানেই। ভিডিঅ'টো পোৱাৰ ইনফৰ্মেশ্যনখিনি তোমালোকে কেনে পালা কমেণ্টত জনাবলৈ নাপাহৰিবা। তাৰোপৰি তোমালোকৰ যদি কিবা এডভাইচ আছে তেনেহ'লে তাকো কমেণ্টত জনাব নাপাহৰিবা। আৰু এই 5টাৰ ফিচাৰ্ছৰ ভিতৰত তোমালোকে আগতে কোনটো জানিছিলা বা তোমালোকৰ ফেভৰেট কোনটোৰ ফিচাৰ্ছ লাগিলে তলতে কমেণ্ট কৰি জনাব নাপাহৰিবা। আৰু যদি কিবা এডভাইচ আছে মোক ভিডিঅ'ৰ প্ৰতি তেনেহ'লে সেইবোৰ কমেণ্টতে জনাব নাপাহৰিবা। তোমালোকে যদি কমেণ্ট কৰা মোৰ এইটো ইনস্পিৰেশ্যন হয়, মই ইয়াৰ পৰা ইনস্পিৰেশ্যন পাওঁ আগলৈ ভিডিঅ' বনাবলৈ। আৰু যদি ভিডিঅ'টো ভাল পোৱা তেনেহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা। লগ পাম আকৌ এটা নতুন ভিডিঅ' সৈতে, নতুন ইণ্টাৰেষ্টিং ভিডিঅ' সৈতে, তেতিয়ালৈকে